ধুবুৰীৰ গৌৰীপুৰত আঞ্চলিক কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক অধিৱেশন পালন। ধুবুৰী জিলাৰ গৌৰীপুৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৌৰীপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ পৰা ৪৭ নং বাৰ্ষিক অধিৱেশন ২০২৫ আৰু ২৬ বৰ্ষৰ আয়োজন কৰে। এই সভাত বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীয়ে প্ৰতিনিধিত্ব কৰা গৌৰীপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ গুৰুত্বপূৰ্ণ গৌৰীপুৰ আঞ্চলিক সমিতিৰ বাৰ্ষিক সভা আজি অনুষ্ঠিত হয়। ধুবুৰীৰ কৰ্মচাৰী পৰিষদৰ অভ্যৰ্থনা সমিতিৰ অতিথিত সুচাৰুৰূপে সম্পূৰ্ণ হয়। এই সভাখন গৌৰীপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি ছফিউজ্জামান মোল্লাই সভাৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে আৰু সমাজসেৱক মানুহ চক্ৰৱৰ্তীয়ে বৃক্ষৰোপণ কৰে আৰু শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে। শিক্ষক তথা কৰ্মচাৰী পৰিষদৰ সম্পাদক দিলীপ ৰায়ে সভাৰ আৰম্ভণিতে গুণমালীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছত সভাৰ সভাপতিয়ে সভাৰ শুভাৰম্ভ কৰে বুলি জানিব পৰা গৈছে। আমি আজি গৌৰীপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ২৯তম বাৰ্ষিক অধিৱেশন কৰিলোঁ। তো ইয়াত আমাৰ কিছু দাবী উত্থাপন হৈছে। আগৰে পৰাই দাবীবিলাক আছিল, আজি নতুনকৈ আকৌ হৈছে। মুখ্যতঃ আমাৰ কৰ্মচাৰীসকলৰ যিটো OPS ডিমাণ্ড, সেইটো NPS চৰকাৰে দিছে ২০০৫ৰ পিছৰখিনি, এইটো আমাৰ মুখ্যতঃ দাবী। এইটো আমাক লাগিবই, এইটো নহ'লে আমি নামানো। এইটো যদি আমাৰ যেহেতু অধিকাৰ, আমি কৰ্মচাৰী কাম কৰি আছোঁ, আফটাৰ 60 ইয়াৰ্ছ যদি আমাক নিৰাপত্তা নাথাকে আমি এইবিলাক মানি নলওঁ। আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ইয়াৰ লগতে আমাৰ ছুটি আৰ্জিত ছুটিৰ শিক্ষকসকলৰ আছে, লগতে আমাৰ কেছলেছ আমি যিটো ট্ৰিটমেণ্ট সেইটো পাব লাগে MML SOI। আকস্মিক দুৰ্ঘটনাৰ কাৰণে আমি যিখিনি আমাক চৰকাৰে কৈছে সেইখিনি আৰু অলপ বঢ়াব লাগে। এইখিনি দাবী আমাৰ মূলতঃ আমি দিছোঁ। ইয়াৰ লগত আৰু বহুত দাবী আছে, তথাপি চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে এইখিনি আমি আদায় কৰিবলৈ চেষ্টা কৰি আছোঁ। মুখ্য দাবী এইখিনি যদি আমাক আদায় নিদিয়ে তেতিয়াহ'লে আমি আন্দোলনৰ পথ বাছি ল'বলৈ বাধ্য হ'ম। আপোনালোকৰ জৰিয়তে আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে আমাৰ যিখিনি অধিকাৰ, এই অধিকাৰৰ পৰা যাতে আমাক বঞ্চিত নকৰে। যিহেতু আমি অধিকাৰ আমাৰ আছে, গতিকে আপোনালোকৰ জৰিয়তে চৰকাৰক আমি এইটো জনাবলৈ পাই আনন্দিত হৈছোঁ। নিশ্চয় আপোনালোকে আমালোকক সহায় সহযোগ আগবঢ়াব বুলি ধাৰণা কৰিম, আশা থাকিল। ধন্যবাদ। আঞ্চলিকসমূহৰ লগতে গৌৰীপুৰ আঞ্চলিকৰ আজি ২৯তম অধিৱেশনৰ আজি দিনজোৰা কাৰ্যসূচীৰে ইতিমধ্যে সামৰণি পৰিল। তো এই অধিৱেশনৰ জৰিয়তে ইতিমধ্যে আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে বিভিন্ন দাবী উত্থাপন কৰিছে, কিন্তু মই মেইনলি এই সাম্প্ৰতিক পৰিস্থিতিত দুটা দাবীৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। প্ৰথমে NPSৰ পৰা OPS হ'ব লাগে, এইটো এটা, আৰু 8 পে কমিশ্যন। সেই দুটাৰ ওপৰত আমাৰ কৰ্মচাৰী সমগ্ৰ অসমৰ কৰ্মচাৰী পৰিষদে মানে চকু ৰাখিব লাগে। প্ৰয়োজনত যাতে আমি সকলোৱে সঁহাৰি দিব পাৰোঁ, এইখিনি মনোভাৱ যাতে সকলো কৰ্মচাৰীত থাকে, তাৰ কাৰণে মই আজিৰ এই গৌৰীপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ২৯তম অধিৱেশনৰ জৰিয়তে সকলো কৰ্মচাৰীক মই আহ্বান জনাইছোঁ। আৰু ভৱিষ্যত দিনত আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে যিকোনো আমাৰ কাৰ্যসূচী হাতত লওঁ, আমি যাতে সকলোৱে স্বতঃস্ফূৰ্তভাৱে মানে যোগদান কৰা, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।